Kisua, kisua, otomani kecua, muna duntu, otomani mainatu. Apa? Ayah kata Mbak. Hello everyone, এটা নতুন দিনৰ নতুন ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। পিছফালে দেউতাকে নিৰক কিতাপ পঢ়াই আছে, কি দেখা বাইকে দেখাইছে আকৌ দেই। তাৰ কাৰণে এটা কিতাপৰ হেৰি আনিছিল ন, মই যে কৈছিলোঁ এই কিতাপত গোটেই কালাৰ ফ্ৰুটছ তাৰপিছত ভেজিটেবলছ এনিমেলছ চব আছে। তেওঁ এতিয়া দেউতাকে আকৌ তাৰ মাজত বিচাৰি বিচাৰি হেৰিহে দেখাইছে দেই, বাইক গাড়ী চাই আৰু তাৰ তাক কুৱেক কুৱেক আজি সি ভৌবটো কোৱাটো পৰা আপোনালোকে দেখিলে, সি আজি কুৱেক কুৱেকটো শিকিছে হা অকণমান অকণমান। অঁ টেট টেট তোমাৰ দাঁতটো নেকি সেইটো? তোমাৰ মাণ্ডাকেইটা পেক পেক কোৱা অনলি 2 more days, তাৰপিছত মই মাণ্ডাকেইটাত থাকিম গৈ পেলাই। আমি মাণ্ডাকেইটা যাম। তেওঁ নিজৰ দাগ চাই পেলাই ব্যস্ত হৈ গ'ল দেই। অঁ কুৱেক কুৱেক সেইটোকে দেখাইছে দেখিছা? অঁ কোনটো নেখাওঁ কোৱা, মোৰ ফ্ৰেণ্ড হয়। আৰু আজি হৈছোঁ আমি অকলশৰীয়া, মানে অকল আমি কেইজন আৰু আজি আমাক চবেই এৰি থৈ গুচি গ'ল। আজি চব গৈছে চিনেমা চাবৰ কাৰণে। 83 ন 83খন ওলাইছে নহয়, গোটেইবোৰ চিনেমা চাব গ'ল। আমাৰ বৰ ইচ্ছা আছিলে চাবলৈ, কিন্তু নিউয়ৰ্ক লৈ পেলাই অকণমান এতিয়া চিনেমা হল যাবলৈ ভয় লাগে। কিবা নতুন চিনেমা হল এটা খুলিছে ন এই চিটি চেণ্টাৰ লগত, হা কি নামটো? অ'কে আইনক্স ইনচিগনিয়া। অ'কে মই আজিয়ে শুনিলোঁ বৰ নামটো। এই চিনেমা হল হেৰিছে সেইবোৰ ওপৰত মানে কচৰ দূৰ নিচিনা হ'ল। কি গান ওলাইছে কি হৈছে সেইবোৰ নাজানো। যুগ্নুটো বহুত দিনৰ পিছতে শুনিছিলোঁ চবেই ট্ৰেণ্ডত বুলি কোৱাৰ কাৰণে। আজি চব গ'ল চিনেমা চাবলৈ, মা পিতা মানে নিজৰ আইতা মা ককা তাৰপিছত জেঠাই চিম্পা জেঠাই অঞ্জু জেঠাই ইয়া গোটেইবোৰ গ'ল তাৰ। আমি থাকি গ'লোঁ অকল। বায়ে সুধিছিলে কিন্তু তাহাঁতি ৰাতিপুৱা 9:45 চিনেমা চাইছে, কাৰণ বাৰ থিয়েটাৰ চলি আছে নহয়। কাৰণ ইয়াত আপোনাৰ 5টা 5:30 নাটক আৰম্ভ হৈ যায়, সেইকাৰণে বাহঁতে বোলে সোনকালে আহিব লাগে। তো মই বোলো নিউয়ৰ্ক লৈ পেলাই 9:45 যোৱাটো মোৰ কাৰণে পচিবল নহ'ব, আৰু এতিয়া নিউয়ৰ্ক লৈ পেলাই চিনেমা হল যোৱাটো উচিত নহয়, কাৰণ তাই এবছৰ হৈ গৈছেহে নচোন না। সেইকাৰণে এতিয়া মাহঁত চব গ'ল আজি চিনেমা চাবলৈ। আহক তাৰপিছত আমাক কওক কেনেকুৱা হৈছে। আমি হেৰি চাম আৰু টিভিত আহিলে চাম আৰু ন। অঁ আজি একচুৱেলি এনেও এওঁ বাৰু অফিচ হেৰি ন খোলা বাৰত আমি যাব নোৱাৰোঁ, এওঁ অফিচ থাকে, সেইকাৰণে উপায় নাই। আমি চাম পিছত চোৱা। নিৰ্মাণে যেতিয়া ডাঙৰ হ'ব তেতিয়া মা দেউতা নিৰ্মাণে একেলগে যাম দেই। আৰু এতিয়া 11টা বাজি গ'ল, মোৰ ভোকত অৱস্থা কাঢ়িলৈ গৈছেগৈ। অথনিৰ পৰা কলকৈ লাগি আছে, আৰু এতিয়া সেই পইচা মোৰ 11:30 আকৌ কল আছে হা। কল মানে তোমাৰ এনি টাইম যে একে থাকা, আৰু কিবা এটা মাতিম নহয় এনি টাইম হেডফোনডাল লগাই থাকিব, গমেই নাপায় ভাই কি হৈ আছে কি নাই জগতত। মই সেইকাৰণে ইয়াক বাৰু ধুনীয়াকৈ ব্ৰেকফাষ্ট কৰাম বুলি আজৰি। এতিয়া তাৰ আপেল খাবৰো সময় হৈ গ'ল, গতিকে তাৰ আপেলটো পটাপট বনাই লওঁ আৰু আমাৰ ব্ৰেকফাষ্টটো পটাপট কৰি লওঁ, নহ'লে ব্ৰেকফাষ্ট নহ'ব গৈ পেলাই লাঞ্চ হ'বগৈ আমাৰ। আমাৰ অজয় দেৱগনে একদম তাৰ হেৰিত থিয় দিয়ে বেবি। আৰু এতিয়া হৈছে নীৰৰ আপেল খোৱাৰ সময়, আৰু বহুতে মোক কৈ আছে যে বা প্লিজ নীৰৰ ডেইলি ৰুটিনখন দিবাচোন, তাক কোনটো সময়ত কি খুৱাওঁ কি নকৰোঁ। মই একদম দিম বাৰু, এইকেইদিন আচলতে মই একদম সময় পোৱা নাইকিয়া, কাৰণ গম পাইছিলোঁ ইটো সিটোকৈ গৈ আছে। আমি 31 তাৰিখে মাণ্ডাকেটালৈ যাম। মাণ্ডাকেটাত গ'লে মোৰ কাৰণে সুবিধা হয়, কাৰণ মা চিম্পা বাহঁত চব থাকিব, তেতিয়া অকণমান সুবিধা হয়। এওঁৰো অফিচ বন্ধ সেইকেইদিন। অঁ চৰি সেইকাৰণে মই সেইকেইদিনত মিলাই পেলাই চেষ্টা কৰিম দিবৰ কাৰণে, কাৰণ এতিয়া সেই বনাওঁতে মেলোতে নহ'লে মোৰ অকণমান দিগদাৰ হৈ যায়, এওঁ ধৰিবলৈ দিয়ে আকৌ মই কৰিবলগীয়া হয়। এইকেইদিনৰ ভিতৰতে মই চেষ্টা কৰিম নীৰৰ ডেইলি ৰুটিনটো আপোনালোকক দেখাবৰ কাৰণে ন। কোৱা এতিয়া মই আপেল খাই লওঁ। কিয় পাতিবি তই মোক? কোৱা চবে মোক এৰি থৈ গুচি গৈছে, অকলে মাৰ লগত মই আছো। খুব কৈ আছে চিনেমা চাই পেলাই চব ইয়ালৈকে আহিছে, আহি পেলাই কৈছে যে নীৰকো লৈ যাব পাৰিলেহেঁতেন। মই মানে তাক ধমকি দি আছো, মোৰ ওঠৰ পৰা তেজ ওলাইছে। অঁ তাক মানে মই ধমকি দি আছিলোঁ হা, এতিয়া শিকাব লাগিব ন বস্তুবোৰ উৎপাত কৰিছে, মই এনেই ধমকি দিলোঁ। আৰু সি মানে মই অকণমান ধমকি দিলে মানে মুখত ভেকুৰি দিয়ে, সেইটোকে হেৰি হ'ল
হিয়া কৈছে নিৰক লৈ যাব পাৰিলেন তাতে কভিডৰ কাৰণে হেৰি কৰিছে এটা চিট বহিবলৈ পিতাই কি কৈছে অকল আমি 5টা বাহিৰে কোনো নাই আজি মাৰতে আমি চাইছো 9:47 ৰাতিপুৱা মানে কভিডৰ হেৰি বাকি আমি গোটেই কোবাই এটা ৰ'দ বহিব পাৰিলেন চবে কি নাচিছো আজি চিংমা জপি জপি নাচিছো ইণ্ডিয়া ৱৰ্ল্ড কাপ জিকাৰ কেলে নাচিব ফাৰ্ষ্ট টাইম ৱৰ্ল্ড কাপ জিকিছো 83 ৰবি শাস্ত্ৰীয়ে অধিকন তেতিয়া আমি আছিলো ন চাবলৈ গম নাপাওঁ ন মই 5 বছৰ মই আৰু তাৰো চবৰ লগত থাকি থাকি এতিয়া এনেকুৱা হৈছে ন সি অথনিৰ পৰা ইমান ফুটি কৰি থকা নাছিলে এতিয়া যে চব আহি গ'ল তাৰ লগে লগে মানে একদম ফুটি হৈ গ'ল পুৰা আহি নাচি ক'ব নোৱাৰে চাচোন আয়ো দেই নাচিবা তুমি নাচিবা লাষ্ট কৰি আছো ন সি হৈ মানুহৰ মাজত থাকি থাকি গোটেই মানুহখিনি থাকিলে সি ভাল পায় আজি যে কোনো নাই অহা এতিয়ালৈকে তাৰমানে মনটো হেৰি হৈছে কিয় অহা নাই কোনো এতিয়ালৈকে হিয়া হাত কেলে ধৰিছ চাহ হিয়া হাত খঙেৰে আঁতৰাইছে হিয়া হাতখন তুমি ধৰি দিয়া তুমি ধৰা আকৌ মোক মৰম জেঠাই মৰম হিয়া ক'ৰবাত দিছেচোন হাতখন কি কৰিছে হিয়া বাই কি কৰিছে হিয়া বাই কি কৰিছে তই ডান্সত বজাব লাগিব অঁ টুক 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 ডিশ 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 টুক 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 ডিশ টুক টুক ডিশ আৰু এওঁ হৈছে একদম বায়েকৰ ভায়েক মানে বায়েকৰ জেৰক্স কপি বায়েকে যেনেকৈ বাৰ্বিবোৰ সৰুতে ঘূৰাইছিলে এনেকৈ এনেকৈ হিয়াৰ মানে এটা অভ্যাস আছিলে বাৰ্বিবোৰ এনেকৈ ঘূৰাই থাকে যদি মানে কোনোবা ভিডিঅ'বোৰ মনত আছে আমাৰ নিৰও সেই বাৰ্বি কেইজনী ল'লে বাৰ্বিয়ে হওক বা চেণ্ডেলে হওক এনেকৈ ঘূৰাই গ'ল ট্ৰায়েলতে চাম দেই ধৰ ধৰ বাৰ্বি লওক হিয়া বা বাৰ্বি লওক ধুনীয়াজনী দে হেৰ ভঙাজনী আৰম্ভ হৈ গ'ল অঁ দৰৱ দিয়া দেই ভেৰি গুড কিমান গুড বয় নাকত দিয়া খুলিব নালাগে তুমি উল্টা হৈছে চিনেমা চাবলৈ নোযোৱা আৰু এটা কাৰণো হৈছে যে আজি নিৰৰ আছে ভেকচিন সেইকাৰণে ভেকচিন থাকিলে সেই ৰাতিপুৱা যদি গ'লে তাৰ কষ্ট হ'লহেঁতেন সেইকাৰণে আজি আমি চিনেমা চাবলৈ নোযোৱা কাৰণটো এটা এতিয়া আমি যাব লাগিব 3টা বজাত তাৰ ভেকচিন আছে আৰু হিয়া বহুত সৰুৰ পৰা গম পায় ন ডক্টৰৰ ওচৰলৈ নিয়াটো একদম হিয়াৰ কাৰণে ডাঙৰ হেৰি আৰু ডক্টৰৰ ওচৰলৈ নিওঁতে কিছুমান বাচ্ছাই ডক্টৰজনক চিনি পায় হিয়াই নাৰ্ছিং হোমৰ গলিটো পৰ্যন্ত চিনি পায় গলিটো সোমোৱাৰ পৰা কান্দা আৰম্ভ কৰে চেৰ হৈ গৈ চিঞৰি কান্দে আমি কেতিয়াবা বেলেগ বেলেগ ৰাস্তা দি যাওঁ তথাপিতো চিনি পাই কেইটাই ইমান গম পাই যে নাৰ্ছিং হোমলৈ দিছোঁ বুলি ভেকচিন দিয়া সময়ত হিয়াৰ বেলেগ ভয় আছিলে বাৰু আমাৰ ল'ৰাৰ এতিয়ালৈকে ভয় নাই তেওঁ গমো নাপায় তেওঁ সেই ডক্টৰ তাত সোমোৱালৈকে বেয়া পাইছিলো মই বহুত বেয়া পাইছিলো এতিয়া তাই ভেকচিন এটা দি হৈছে নাজানো বহুত দিনৰ পৰা কৰিছোঁ মোক আৰু ফাইনেলি আমি ওলাই আহিলোঁ কাৰণ 3টাত তাৰ এপইণ্টমেণ্ট লৈ থোৱা আছে তেওঁ নৰ্মেলি ভাতটো খাই পেলাই শুই দিয়ে সেই 2:30 বজাৰ ভিতৰত তেওঁ শুই দিয়ে আজি বাৰু এতিয়ালৈকে খোৱা নাই সেইকাৰণে মই বোলো গাড়ীত যাওঁতে শুই দিলে তেওঁ তাত গৈয়ে শুই দিব ন তেতিয়া ভেকচিনটো অকণমান গম নাপাব দেই নিমাই না আমি নিনি কৰি দিলে আমি নিনি কৰিম দেই এতিয়া বৰ ফূৰ্তিত আছে খোজ খাবি ন অলপ পিছত ডক্টৰ কভিড পাতি অনি তুমি ডক্টৰ আংকলক কেনেকৈ ক'বা ডক্টৰ আংকলক কি ক'বা ন যেনেকৈ শিকাই আনিছে ডক্টৰ আংকলক ন ক'বা দেই গৈ পেলাই বোলে ন ডক্টৰ আংকলটো দেখিলে মই ভে কৰি দিম কোৱা মোৰ ভেকচিন হৈ গ'ল কানিলো ভে কানিলে ভে কানিলে কোৱা তেওঁ বেজিটোলে ভয় নাই তেওঁ নাৰ্ছগৰাকীয়ে যে ধৰে যে সেইটোতে ভয় মানে কোনোবা বেলেগ মানুহে কিয় ধৰিছে বুলি তাৰ ন তুমি ডক্টৰ আংকলক কি ক'ম বুলি কৈছিলা নক'লে ডক্টৰ আংকলক নাচালাগে এতিয়া এনেকৈ দেখাই থাকিব দেখাই থাকিব কিন্তু ডক্টৰক দেখাৰ লগে লগে একো হেৰি নাই আৰু এই ৰুমটোৰ পৰা ওলোৱাৰ পিছতে তেওঁ লগে লগে ঠিক হৈ যায় বাৰু
মানে এনেই আৰু অকণমান সময়ৰ কাৰণে বেলেগে ধৰিলে বুলি তেওঁ কানুনটো ন আৰু কোৱা আজি আমি অকণমানি দুটা ফ্ৰেণ্ড পালো ন এটা দাদা পালো এটা দুটা দাদা পালো ন এটা ডাঙৰ দাদা আৰু এটা অকণমানি দাদা ন এটা ভেকচিন লৈ পেলাই তেওঁ ষ্টান কৰিবলৈ আৰম্ভ কৰিছে ঠিক আছে মাম খাই ৰেডি নিৰ্মাণে আমাৰ ডিনাৰ হৈ গ'ল তেওঁ এতিয়াও উৎপাত চলিয়ে আছে মোৰ ৰুটিটো বনাই মেলি ৰেডি সি খালেই হ'ল আৰু নাছিল না আজি সোনকালে শুব লাগিব আৰু এতিয়া জেঠাই আহি পাবহি নহয় নাটক সোনকালে চেছ হ'ল সেইকাৰণে জেঠাইক পাবহি অকণমান সময়ৰ কাৰণে 5 নম্বৰলৈ যাওঁ মাহঁতো আহিছিলে কৈ গৈছে এপাক যাবলৈ মোৰ ঊলখনো চেছ কৰা নাই নহয় মানে বাউসীটো ভাঙিব লাগে সেইকাৰণে যাম বাউসীটো ভাঙিব লাগে আমি আইটেমৰ পৰা শিকি আহোঁ ব'লা আইতা নতুনখন তই দিয়াখন গিফ্ট দিয়া নিজে পাহৰি আহা কোনখন কি পইচাটো মায়ে দিছে মই দিয়া নাই বাৰু কি হ'ব কোনোবা মোক লিখিছিলে তাক সৰু বস্তু মই নিদিবা বুলি নীৰৰ এটাই চবতছে ভাল গ'ল নীৰে একো বস্তু মুখলৈ নিনিয়ে সেইকাৰণে এতিয়ালৈকে মানে লাগ ভাল যে কি কোনো বস্তুৱে মুখলৈ নিনিয়ে আচলতে সেইকাৰণে চিন্তা নাই তথাপিতো কিবা দিলেও আমি চাই থকা এতিয়া তেনেকৈ মৌখিনি দি থোৱা আছে কিন্তু সি চাই আছে তেনেকৈ ৰাতি নীৰে খেলিলে ঘুমটি মাৰিলে তাৰপিছত উঠি নিজৰ ভাত খোৱাৰ পিছতো জেঠাইকক চক ইটোলাইকে জেঠাইকৰ লগত ভাত খাব লাগে আৰু জেঠাইকে এজ ইউজুৱেল নীৰে যি বিচাৰে তাকে দিব গতিকে নীৰক মই ঘৰলৈ লৈ যোৱাই ভাল আৰু আজিৰ ভিডিঅ'টো এইখিনিতে সামৰণি মাৰোঁ যদি চাই ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু যিসকল নতুনকৈ চাই আছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কিন্তু কাইলৈ পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই